নমস্কাৰ, এই মুহূৰ্তত জনাব বিচাৰিছোঁ 2023 বৰ্ষৰ হাই ছেকেণ্ডেৰী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ প্ৰতিবাদৰ পিছতে মুখ খুলিবলৈ বাধ্য হৈছে এইবাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিহৰ কাৰণে প্ৰশ্নকাকত ইমান টান কাটিছিল? এইবাৰৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰথমটো পৰীক্ষাতে ছাত্ৰ-ছাত্ৰীসকলৰ কেনে লাগিছে? ইংৰাজী পৰীক্ষাত কি ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে? চাই লওঁ আহক। মই জনাত যিটো আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ আছে, তেখেতসকলতে স্বায়ত্তশাসিত অনুষ্ঠান আৰু তাৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন তেওঁলোকেও ইণ্ডিপেণ্ডেণ্টলি কাম কৰে। মই এটা কথাই যে কোৰ্চ কাৰিকুলাম চিলেবাছৰ বাহিৰৰ পৰা কোনো ধৰণৰ প্ৰশ্ন অহা নাই, চিলেবাছৰ ভিতৰৰ পৰাই আহিছে। প্ৰত্যেকবাৰে প্ৰশ্নকাকত টান হয় বুলি পেলাই অভিযোগ আহে, কিন্তু চিলেবাছৰ বাহিৰত গৈ পেলাই কোনো প্ৰশ্ন অহা নাই বুলি মই জানো। 2023 বৰ্ষত ইংৰাজী বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিছে। এইসকলক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কঠোৰ মন্তব্য কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে স্পষ্ট কৰি দিছে, এইবাৰৰ কোনো ধৰণৰ প্ৰশ্নকাকত কঠিন অহা নাই।